কম যে স্কুল বাছৰ উচ্চতম ন্যায়ালয়তে গাইডলাইন দিয়া আছে সকলোবোৰ নীতি নিয়ম চলিব লাগিব স্কুল বাছৰ সিসি কেমেৰা থাকিব লাগিব স্কুল বাছৰ ড্ৰাইভাৰজন ৱেল ট্ৰেইন হ'ব লাগিব স্কুল বাছৰ এটেন্ডেন্স লাষ্টজন স্কুলৰ ষ্টুডেন্ট নমাই নিদিয়ালৈকে এটেন্ডেন্স গাড়ীত থাকিব লাগিব জিলা প্ৰশাসন 24 আৱাৰ্ছ আমি সাৰ্ভিস দি আছো অকল পথ সুৰক্ষাই নহয় যাতায়াতৰ সমস্ত বিষয়বস্তুলৈ আমি চিন্তিত আৰু মেট্ৰ সিটি জিলা ডিসি ছাৰৰ নেতৃত্বত পুলিচ কমিশনাৰ ছাৰৰ নেতৃত্বত এই সকলোবোৰ চলি আছে আৰু এতিয়া আমি দেখিছো যে আজি কিছুদিন আগত আসাম ইঞ্জিনিয়াৰিং কলেজৰ 7জনকে উঠি অহা ষ্টুডেন্ট দুৰ্ঘটনাপতিত হৈ মৃত্যুবৰণ কৰিলে তেওঁলোক ৱেল এডুকেটেড আছিল আৰু ইনষ্টিটিউচনৰ প্ৰিন্সিপাল আৰু সমগ্ৰ মানে ধৰক এই হোষ্টেলৰ যেটো এই দায়িত্বত থকা প্ৰফেসৰ গৰাকী তেওঁলোক এডুকেটেড আছিল তেওঁলোকৰ ক্ষেত্ৰত কিবা এৱাৰনেছৰ দৰকাৰ আছিল এনেকুৱা নহয় যে তেওঁলোকে টেকনিক্যাল কথাখিনি নাজানে কাৰণ ইঞ্জিনিয়াৰ যিকেইজন পঢ়ি আছিলে তেওঁলোকে ইলেক্ট্ৰনিক মেকানিক্যাল ইঞ্জিনিয়াৰ আছিল সিভিল ইঞ্জিনিয়াৰ আছিল গতিকে তেওঁলোকে এৱাৰনেছ কৰিব পৰা বিধৰ মানুহ আছিল মই এটা কথা কওঁ আইন জনা আৰু আইন মানা এই দুটা বস্তু বেলেগ বেলেগ আইন জনা মানুহে আইন মানিব নুখুজিব পাৰে কিন্তু আইন নজনা মানুহে আইনৰ ক্ষেত্ৰত কেতিয়াবা ভুল কৰিলে তেওঁলোকে শিকিবলগীয়া সেইটো একচেপ্ট কৰে কিন্তু দেখিলো যে আমি মই কৈছো যে 24 ঘণ্টা আমি ৰাউন্ড ক্লক ডিউটি কৰো তাৰে ভিতৰত ড্ৰাংক এণ্ড ড্ৰাইভিং আমি গোটেই নিশা কৰো কিন্তু ড্ৰাংক এণ্ড ড্ৰাইভিংৰ ক্ষেত্ৰত দেখিলো যে বেছিভাগ জনা শুনা মানুহ আইন এই উলংঘাটো কৰে জনা শুনা মানুহে আৰু তেওঁলোকে এটো মানিব নোখোজে গতি আইন জনা মানুহখিনি নোখোজে কিন্তু আমি অশিক্ষিত যেটা কমাৰ্চিয়েল চালকজনক পাওঁ তেও মানিব খোজে তেও বুজি লয় যে মই ভুল কৰিছো এনেকুৱা ভুল নকৰো হয়তো তেও ভুলৰ বিনিময়ত এক্সিডেন্ট এটা হ'ব গতিকে আমি দেখিছো যে এৱাৰনেছটো এতিয়া জনা শুনা মানুহৰ ক্ষেত্ৰতো প্ৰয়োজন হ'বলৈ গৈছে কিন্তু হ'বলৈ নালাগে যিসকল লোকে সমাজৰ 10জন নজনা মানুহক জনাবলৈ চেষ্টা কৰিব লাগে যদি তেওঁলোকে এই ভুলটো কৰে তেতিয়াহ'লে পুনৰাবৃত্তি ভুলৰ শুধৰণি নহব এটা কথা হল স্কুল বাছৰ বেলেগে কম যে স্কুল বাছৰ উচ্চতম ন্যায়ালয়তে গাইডলাইন দিয়া আছে সকলোবোৰ নীতি নিয়ম চলিব লাগিব স্কুল বাছৰ সিসি কেমেৰা থাকিব লাগিব স্কুল বাছৰ ড্ৰাইভাৰজন ৱেল ট্ৰেইন হ'ব লাগিব স্কুল বাছৰ এটেন্ডেন্স লাষ্টজন স্কুলৰ ষ্টুডেন্ট নমাই নিদিয়ালৈকে এটেন্ডেন্স গাড়ীত থাকিব লাগিব স্কুল বাছত অভাৰলোডিং হ'ব নালাগিব স্কুল বাছত ৰেলিং থাকিব লাগিব ইত্যাদি ইত্যাদি সকলোবোৰ বিষয় সিসি কেমেৰা থাকিব লাগিব টোটেল মনিটৰিংৰ কাৰণে এই সকলো তাৰোপৰি চিলড্ৰেন ৰাইটছ এক্ট প্ৰটেকশ্যন এক্ট যিখন 2005 সেইখন আমি এনচিয়ৰ কৰিবলৈ গৈছো আমি কৈছো যে হোৰ্ডিং আকাৰত সেইবোৰ স্কুলত মেনশ্যন থাকিব লাগে যে অভিভাৱক আৰু স্কুলীয়া ষ্টুডেণ্টে নিজে বুজি পায় আজি প্ৰিন্সিপাল কিছু আহিছে